उड़ के छोड़ा है जहान नीचे मैं तुम्हारे সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ফায়াৰ ষ্টেচনত আজি আমাক মানে এটা মহিলা সংস্থাৰ পৰা কিছুমান বিষয় তেখেতসকলৰ কেইজনীমান বিষয়ববী আহি আমাক আজি ফুল অৰ্পণ কৰিলে আৰু আমাক সন্মান যাচিলে। আজি নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ দেশৰ জনসাধাৰণৰ হকে কাম কৰা এজন দেশসেৱক হিচাপে আৰু অনুপ্ৰাণিত হৈছোঁ। তেখেতসকলেও কৈছে আমাৰ কামৰ পৰা তেওঁলোক বহুত উৎফুল্লিত হৈছে আৰু তেওঁলোক এপ্ৰিচিয়েট হৈছে মানে কিয়নো আমি ফ্ৰণ্ট লাইনত যিহেতু ডক্টৰ নাৰ্ছ আৰু আমাৰ ফায়াৰ কৰ্মীসকল কাম কৰি থকাৰ কাৰণে তেওঁলোক বহুত এপ্ৰিচিয়েট হৈছোঁ বুলি কৈছে আৰু আমাকো আজি সন্মান যচাৰ কাৰণে আমি সঁচাকৈ বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। চাওক আপোনালোকক দেখুৱাওঁ তাৰে এটি ভিডিঅ' ক্লিপ আৰু কিছুমান ফটো। আমাৰ সকলোৰে জ্ঞাত আমি জানোৱেই যে সমগ্ৰ দেশ সমগ্ৰ বিশ্ব এতিয়া কৰোণা আতংকত যুঁজি আছে। আমি সকলোৱে একজোট হৈ যুঁজিব লাগিব, তেতিয়া আমি জয়ী হ'ম কৰোণা আতংকৰ পৰা। जैसा कोई नहीं है, 80 नहीं 100 दिन दुनिया घुमा है, नहीं कहीं तेरे जैसा कोई नहीं।